নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন বছৰত পিকনিক খাবলৈ ওলাইছোঁ পৰিয়ালৰ লগত লিকাবালিলৈ বুলি। এয়া ৰেডি পূৰা আমি। কিন্তু আজি আমি লিকাবালিলৈ যোৱাৰ আগত মালিনী থানত সোমাম। মাৰ ওচৰত আশীৰ্বাদ ল'ম যাতে আহিবলগীয়া প্ৰত্যেকটো দিনেই যেন সকলোৰে সুকলমে পাৰ হয়। লগতে জনাই থওঁ, এই ভিডিঅ'টো এটা স্মৃতিৰ স্বৰূপত বনাইছোঁ। আশা কৰোঁ আপোনালোকেও যেন চাই ভাল পায়। আজি এই যাত্ৰাটো কেনেকৈ পাৰ হয়, কেনেকৈ ফূৰ্তি কৰোঁ। এয়া আমি আহি মালিনী থান পালোহি। আজি অৱশ্যে মালিনী থান সোমাই যোৱা ৰাস্তাটো ইমানেই ভিৰ, ইমানেই গাড়ী লাইন, লাহে লাহে আগুৱাই গৈ আছোঁ। আজি বহু লোক আহিছে ইয়ালৈ। অৱশেষত ভিৰৰ পৰা বাচি মন্দিৰলৈ সোমাই আহিলোঁ। দেখিছেই নহয়, ইমান বেছি মানুহ, বহুত ভাল লাগিলে। এই মন্দিৰৰ মহত্বও বহুত বেছি। আপোনালোকে যদি এবাৰো আহি পোৱা নাই, এবাৰ আহি যাবচোন, বহুত ভাল লাগিব। এইবাৰ পিকনিক স্পটত আহিয়ে খুৰীয়ে শিলৰ ওপৰত উঠি প্ৰথমে এপাক নাচি ল'লে। লগতে বাকীবোৰে খোৱাৰ যা যোগাৰ আৰম্ভ কৰি দিলে। এইজন মোৰ দেউতা, চাই আছে চবকে কোনে কি কৰি আছে বুলি। আৰু এয়া গাহৰি পুৰিবলৈ যোগাৰ কৰি আছে। এয়া মই ভণ্টি দুজনীৰ লগত চাহৰ লগত খাবলৈ অনা কেকটোৰ অৱস্থা দেখিছেই নহয়, বাৰ্থডে কেকৰ নিচিনা কাটি আছোঁ। এইফালে জেঠাই ৰৈ আছে কেতিয়া দিব বুলি। এয়া মা নবৌক আমি পিকনিক খোৱা ঠাইডোখৰ ওচৰতে সৰু সৰু কেইখনমান দোকান আছিল, আৰু সেই দোকান কেইখনতে মই পিন্ধা এই গালো ট্ৰেডিশ্যনেল এটায়াৰ কেইযোৰ ভাড়া লৈ দিছিল, আৰু তাৰে সুবিধা লৈ ময়ো পিন্ধি ল'লোঁ। লগতে কেইটামান ৰীল ভিডিঅ' আৰু কেইখনমান ফটো মাৰি ল'লোঁ। খাই লৈ আজৰি হৈ সকলোৱে এপাক নাচিলোঁ। যিহেতু আমি অসমীয়া, এপাক বিহু নানাচিলে কিন্তু মনটো ভাল নালাগে, নহয়নে বাৰু? অৱশেষত আজিৰ এই দিনটো বহু হাঁহি ফূৰ্তিৰ মাজেৰে পাৰ কৰিলোঁ, আৰু শেষত সকলোলৈকে নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।